নমস্কাৰ, মই ৰুবি স্বাগত জনাইছোঁ মোৰ চেনেললৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মই এই এগ্লনিমা কেইজোপা ৰিপৰ্টিং কৰিবলৈ লৈছোঁ। এইজোপা মই নতুনকৈ আনিছিলোঁ আৰু এইজোপাও মই নতুনকৈ আনিছিলোঁ। ইয়াৰ ৰিপৰ্টিঙৰ বাবে মই কেনেকুৱা ধৰণৰ মাটি ব্যৱহাৰ কৰোঁ বা কি ধৰণৰ পটিং মিক্স হ'ব লাগে তাকেই আজি ভিডিঅ'টোত মই দেখাম। আৰু লগতে এইজোপাৰ মই প্ৰপাগেশ্যন কৰিম, মানে ইয়াত পুলি কেইবাটাও আছে, এই পুলিবিলাক ছেপাৰেট কৰি আকৌ বেলেগকৈ ৰুম। বহুতে হয়তো জানেই ইয়াৰ বিষয়ে, যিসকলে নাজানে তেওঁলোকৰ সুবিধা হ'ব বুলি মই আজি এই ভিডিঅ'টো বনাইছোঁ। এগ্লনিমাৰ পটিং মিক্স আৰু ইয়াৰ কেনেকৈ প্ৰপাগেশ্যন কৰিব পাৰি তাৰ ওপৰতে আজিৰ ভিডিঅ'টো হ'ব। আশা কৰোঁ আপোনালোকে ভাল পাব। এতিয়া পটিং মিক্স বনাবৰ বাবে প্ৰথমেই মই লৈছোঁ এয়া মাটি। এইখিনি মোৰ পুৰণা টাবৰ পৰা উলিয়াই ৰখা মাটি আছিল। আৰু এইটো হৈছে নদীৰ বালি, ঘৰ বনোৱাত যিটো বালি ব্যৱহাৰ হয় সেই বালিটো এয়া। আৰু এয়া হৈছে কয়লা, আমি ইয়াক এঙাৰ বুলিও কওঁ এইটো। আৰু এইখিনি হৈছে গোবৰ সাৰ। গোবৰ সাৰ নাথাকিলে আপোনালোকে কেঁচু সাৰো ল'ব পাৰে। আৰু লগতে মই এয়া লৈছোঁ তুঁহ, ফলা তুঁহ বুলি কওঁ আমি এইখিনি। এই এগ্লনিমাবোৰ কোমল, পানী ধৰি নৰখা বালিচহীয়া মাটিত ভাল হয়। সেইবাবে ইয়াত পটিং মিক্স বনাওঁতে সদায় বালি আৰু তুঁহ আদি মিলাব লাগে। আৰু এই এঙাৰটোৰ বদলি আপোনালোকে পাৰ্লাইটো মিলাব পাৰে। এই এঙাৰটো মিলালে মাটিবিলাক টান হৈ নাযায়, কোমল হৈ থাকে। আৰু মাটিবিলাকৰ ভিতৰত গেপৰ সৃষ্টি কৰে আৰু ই শিপাবিলাকক অক্সিজেন পোৱাটো সহায় কৰে। এগ্লনিমাৰ সৰু পুলিবোৰ সদায় সৰু টাবতহে ৰুব লাগে। গছজোপা যেতিয়া ডাঙৰ হয় বা জোপোহা হয় তেতিয়া আকৌ তাক ডাঙৰ টাবত ৰিপৰ্ট কৰিব লাগে। এতিয়া মই ইয়াত মাটিখিনি ভৰাই লওঁ আধালৈকে। আৰু এইজোপা এগ্লনিমাত মই এটা পুলি ৰুইছিলোঁ আৰু ইয়াৰ ওচৰত 3টা নতুনকৈ পুলি গজি গছজোপা জোপোহা হৈ গ'ল। ইয়াৰ পুলি প্ৰস্তুত কৰিবৰ বাবে প্ৰথমে মই গছজোপা টাবৰ পৰা এইদৰে উলিয়াই ল'লোঁ। ইয়াৰ পিছত গুৰিৰ পৰা অলপ মাটি মই আঁতৰাই ল'ম আৰু তাৰপিছত ইয়াক মূল গা গছজোপাৰ পৰা শিপাৰে সৈতে পুলিটো লাহেকৈ আঁতৰাই ল'ব লাগে। এয়া মই ইয়াত 2টা পুলি আঁতৰালোঁ, এইটো এটা সৰু পুলি আৰু এইটো এটা চকি ধুনীয়াকৈ শিপাৰে সৈতে মই আঁতৰাই ল'লোঁ। আৰু এই দুজোপা মই এনেদৰে ৰাখিম। এতিয়া ৰুবৰ বাবে যিটো টাবত আমি আধা মাটি ভৰাই ৰাখিছিলোঁ তাত এইদৰে গছজোপা দি বাকী আধাখিনি মাটি আমি হাতেৰে লাহে লাহে ভৰাই যাম। এইটোতো আপোনালোক প্ৰায় সকলোৱে জানেই। এইদৰে মাটিখিনি ভৰাই ল'ব লাগে। ৰুই হোৱাৰ পিছত ইয়াত পানী দিব লাগে। প্ৰথমবাৰ অলপ সৰহকৈ পানী দিব লাগে আৰু তাৰপিছত যেতিয়া মাটিবোৰ শুকাই টাবৰ তেতিয়াহে পানী দিব লাগে। আৰু ইয়াক প্ৰথম এসপ্তাহমান সম্পূৰ্ণৰূপে ছাঁ পৰা ঠাইত ৰাখিব লাগে। এনেও এই এগ্লনিমা ফুলবিধক ৰ'দৰ প্ৰয়োজন নহয়। ইয়াক ভালদৰে বতাহ চলাচল কৰা আৰু পোহৰ পৰা ঠাইত ৰাখিলেই হয়। তথাপিও ঠাণ্ডা দিনত ইয়াক অলপ সময় ৰ'দ পৰিবলৈ দিব লাগে আৰু গৰমৰ দিনৰ টান ৰ'দটোৰ পৰা ইয়াক সদায় আঁতৰাই ৰাখিব লাগে। ভিডিঅ'টো ইমানেই। আশা কৰোঁ আপোনালোকৰ ভাল লাগিল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।